লিংগ থিয় নোহোৱা সমস্যাৰ সমাধান কি আছে? তেনেকুৱা এটা প্ৰশ্ন সদায় মোলৈ আহি থাকে যে বাইদেউ, লিংগ থিয় নোহোৱা সমস্যাৰ সমাধান কি আছে? আজিৰ ভিডিঅ'টোত আপোনালোকক মই লিংগ থিয় নোহোৱা সমস্যাৰ সমাধান দিম বা উপায় দিম। গতিকে আপোনালোকে ভিডিঅ'টো ইনলৈকে চাই থাকিবা, তেতিয়াহে আপুনি উপায়টো পাবা বা আপোনাৰ সমস্যাটোৰ সমাধান পাবা। বন্ধুসকল, তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচৰা বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচৰা, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিবা। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, মূল আলোচনিক বিষয়টো হ'ল যে লিংগ থিয় নোহোৱা সমস্যাৰ আচল সমাধাননো কি? চাওক, প্ৰথমত আপুনি গম পাব লাগিব যে কি কাৰণৰ ফলত লিংগ থিয় নোহোৱা সমস্যাই দেখা দিয়ে। তাৰ কাৰণে প্ৰধান দুটা কাৰণ। এটা হ'ল লিংগৰ যিবোৰ নাৰ্ভ আছে, সেই নাৰ্ভবোৰ ডেমেজ হৈ পৰে, তাৰ কাৰণে তেনেকুৱা হ'ব পাৰে। আৰু 2 নম্বৰ কাৰণটো হ'ল লিংগৰ যিবোৰ ব্লাড ভেছেলছ আছে, সেইবোৰৰ ভিতৰত কলেষ্ট্ৰল জমা হৈ যায়, যাৰ ফলত লিংগত ভালকৈ ব্লাড ফ্লো নহয়, আৰু ব্লাড ফ্লো ভালকৈ নাহিলেতো ষ্ট্ৰং নহ'বই। এই দুয়োটা কাৰণ হয় তেনেকুৱা সমস্যা। এতিয়া এই দুয়োটা কাৰণনো কিয় হয়? এই দুয়োটা কাৰণৰ প্ৰধান কাৰণ হ'ল, যদি আপোনাৰ লিপিড প্ৰফাইল হাই থাকে, আপোনাৰ ব্লাডত কলেষ্ট্ৰলৰ মাত্ৰা হাই থাকে, তেনেহ'লে তেনেকুৱা হ'ব পাৰে। আৰু 2 নম্বৰ যিটো নাৰ্ভ ডেমেজ হোৱা, সেইবোৰ যদি আপুনি বেছি পৰিমাণে হস্তমৈথুন কৰে, আপুনি তলপেটত শুই যায়, আপোনাৰ লিংগৰ ওপৰত বেছি প্ৰেছাৰ ক্ৰিয়েট কৰে, তেনে অৱস্থাত এইটো সমস্যা দেখা দিয়ে। এই দুয়োটা সমস্যা যদি আপুনি ভাল কৰে, তেনেহ'লে আপুনি এই সমস্যাটোৰ পৰা মুক্তি পাব। আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে। ভিডিঅ'টো ভাল লাগিলে পেজটো ফ'ল' কৰিব, ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপুনি আমাৰ পৰা ট্ৰিটমেণ্ট বিচাৰে, তেনেহ'লে হোৱাটছএপত কণ্টেক্ট